হাই ফ্ৰেণ্ডছ, স্বপ্নাছ ক্ৰিয়েশ্যন এণ্ড ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বনাবলৈ গৈ আছোঁ ছট পূজা স্পেচিয়েল ঠেকুৱা ৰেচিপি। তেনেহ'লে অলপো পলম নকৰি ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাম। ঠেকুৱা বনাবলৈ প্ৰথমে মই এনেদৰে ডিছ এখনত 2 কাপ জোখত ময়দা লৈ লৈছোঁ আৰু ইয়াত এড কৰিছোঁ 1 কাপ চুজি। মই সম্পূৰ্ণ 1 কাপ দিয়া নাই, অকণমান ৰাখি থৈ দিছোঁ। এইখিনি মই ৰাখি থৈ দিছোঁ আৰু এতিয়া ইয়াত মই এড কৰিম কাটি লোৱা গুড় অকণমান। এইখিনি গুড় মই মিহিকৈ কাটি লৈছিলোঁ আৰু ইয়াত এড কৰিম এতিয়া অকণমান ৰুকি লোৱা নাৰিকল। নাৰিকলটো একেবাৰে অপচনেল হয়, আপোনালোকে ব্যৱহাৰ নকৰিলেও কথা নাই। আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম আৰু ইয়াত এতিয়া অকণমান পানীৰে সৈতে মই মাৰি ল'ম। এইখিনি মই ভালদৰে মাৰি ল'ম আটা মৰাৰ দৰে। এয়া মোৰ মৰা হৈ গ'ল চাওক। আৰু এতিয়া মই সৰু সৰুকৈ এনেদৰে লাডু বনাই ল'ম আৰু নিজৰ পচন্দ অনুযায়ী হাতেৰে এটা শ্বেপ দি ল'ম। এনেদৰে মই লাডু বনাই লৈছোঁ আৰু এনেকৈ হাতেৰে এটা শ্বেপ দি লৈছোঁ। আৰু আপোনালোকৰ ওচৰত যদি কোনো শ্বেপাৰ নাথাকে এনেদৰে মোৰ দৰে চামুচেৰে এটা খাজ বহুৱাই ল'ব পাৰে। চাওকচোন ইমান ধুনীয়াকৈ পাতৰ দৰে মই এটা শ্বেপ দি লৈছোঁ। আৰু অন্য এক ধৰণেও আপোনালোকে এটা শ্বেপ দি ল'ব পাৰে। এনেদৰে এখন নাইভৰ সহায়তো আপোনালোকে ধুনীয়াকৈ এনেদৰে এটা শ্বেপ বনাই ল'ব পাৰে। চাওক ইমান ধুনীয়া লাগিছে। এনেদৰে আন এটা শ্বেপ বনাই ল'ব পাৰে। মই এইখিনি শ্বেপ বনাই লোৱা হৈ গ'ল। এইখিনি মই অলপমান এনেদৰে বনাই লৈ ল'লোঁ আৰু আনফালে মই কেৰাহীখনত তেল গৰম হ'বলৈ গেছত উঠাই থৈ দিছিলোঁ। এয়া চাওক তেলখিনি মোৰ গৰম হৈ গৈছে আৰু তাত মই এটা এটাকৈ এনেকৈ ঠেকুৱা দি দিছোঁ। চাওক মই এনেদৰে দি দিছোঁ আৰু এতিয়া মই লুটিয়াই দিম। এনেদৰে মই এখন এখনকৈ এনেদৰে লুটিয়াই দিছোঁ আৰু অলপ ভাজি ল'ম। এইখিনি চাওক মোৰ অকণমান এটা ছাইড ৰঙচুৱা হৈয়ে গৈছে আৰু আনটো ছাইডো মই এনেদৰে ৰঙচুৱাকৈ ভাজি ল'ম লুটিয়াই পিনে। আৰু মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিছোঁ। এয়া চাওক মোৰ দুটা ছাইড ৰঙচুৱা হৈ গ'ল। মোৰ অকণমান বেছিয়ে ৰঙচুৱা হ'ল, ইমান ৰঙা নহ'লেও হ'ব। আৰু এতিয়া মই এইখিনি তেলখিনি কাঢ়ি নমাই ল'ম। এয়া চাওক মোৰ এইখিনি নমাই ল'লোঁ। চাওকচোন ইমান ধুনীয়াকৈ, ইমান সহজতে, ইমান কম সময়তে সোনকালে তৈয়াৰ হৈ গ'ল। খাবলৈ কিন্তু বহুত টেষ্টি হৈছে দেই। আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰি চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।